তো গাইজ ৱেলকাম টু বেক মাই ইউটিউব চেনেল নয়ন ব্লগছ আৰু এতিয়া ৰাতিপুৱা 6:12 বাজিল আৰু মই এতিয়া ইফালে আহিলোঁ কাৰণ মই আজি গাঁৱতে আছোঁ নিজৰ গাঁৱতে আছোঁ আজি আৰু এতিয়া মই পথাৰলৈ যাই আছোঁ কাৰণ আজি মানে এনেই আৰু আহিলোঁ ইফালে আৰু কালি ৰাতিয়ে আহি পাইছোঁ ঘৰত কালি আহোঁতে দেৰি হ'ল আৰু ৰাতি বহুত টোপনি মাৰিলোঁ আৰু ৰাতিপুৱা আজি সোনকালে উঠিলোঁ আৰু আজি ইফালে আহিলোঁ আৰু নিজৰ গাঁওখন যিয়েই নহওক ভালেই হওক বা বেয়াই হওক কিন্তু আমি জন্ম হোৱা গাঁওখন বহুত ভাল লাগে আৰু মই ইফালে আহিলোঁ ইফালে কি কয় ওপৰলৈ যায় আৰু এনেকুৱা আমাৰ গাঁৱত পাহাৰতে না পাহাৰৰ গাঁওখন মানে এনেকুৱা ওপৰলৈ যাব লাগে সেনেকুৱা কাঁচা ৰাস্তা ইফালে এই ওপৰতো গাঁও আছে সেইফালে আৰু মই এতিয়া ইফালে যাই আছোঁ আৰু কোটাই ৰাতিপুৱা হৈ আছে না আৰু বহুত ঠাণ্ডা ভৈয়ামতকৈ এতিয়া পাহাৰত বেছি ঠাণ্ডা গছ গছনি বেছি আছে যে সেইটোৰ কাৰণে বহুত ঠাণ্ডা আৰু মই এতিয়া ইফালে সেইফালেও ঘৰ এটা আছে সিফালে যাই আছোঁ মই এতিয়া আৰু যাই কিনে ব্ৰাছ কৰিব লাগিব এনেই আৰু আপোনালোকক দেখুৱাবৰ কাৰণে ইফালে আহিলোঁ আৰু ইফালে হ'ল চাওক মেঘ কটাই গৈ আছে আৰু বহুত ঠাণ্ডা গাইজ এতিয়া আমি ইফালে যাই আছোঁ আৰু ইফালে আহিছোঁ চাওক আৰু এইটো বিদু আৰু আমাৰ সৰু এটা ল'ৰা হয় আৰু আমি দুটা ইফালে যাইছোঁ পথাৰলৈ আৰু ঠাণ্ডা বহুত ঠাণ্ডা তথাপিও ইফালে ফুৰিব আহিলোঁ আৰু ভাল লাগে আৰু ইফালে যাওঁ আৰু ইফালে চাওক ইফালে গাছি এইটো আমাৰ পথাৰ হয় এইটো ধান কাটছি আৰু অলপ পিছত যেতিয়া আমি ভাত পানী খাই কিনে আৰু মা দেউতাৰ লগত এতিয়া ধান কাটিব আহিম আৰু মই অলপ চলপ জানো ধান কাটিব যোৱা বছৰ ধান কাটিছিলোঁ ময়ো কিন্তু যোৱা বছৰ অলপমান পাৰিছোঁ আৰু আজি মই এতিয়া ধান কাটিব আহিম আৰু আজি পাৰিম চাগে আৰু আমি এতিয়া খালি যাইছোঁ চাওক এনেই ভাল লাগে আৰু এনেই ফুৰিব আহিলোঁ ৰাতিপুৱা তুম সাথ হো ৰাতিপুৱা আৰু চাওক দেখাই নাপায় গোটাই একদম মেঘ ঘূৰি আছে চাওক আমি এতিয়া ভালে যাইছোঁ এনেকুৱা ধান কাটিব বহুত কষ্ট হয় চাওক কেনেকুৱা বতাহ আহিছে এইটোৰ কাৰণে এনেকুৱা হৈছে চাওক এনেকুৱা ধান কাটিব বহুত কষ্ট হয় না আৰু ইফালে তো গাইজ এতিয়া মানুহ গা ধুব আহে নদীত গা ধুব আহে আৰু বহুত ঠাণ্ডা পানী আৰু এতিয়া আমি কি কয় সৰু দেউতা ঘৰলৈ যাই আছোঁ আৰু এইটো বিদু আৰু মই ৰাতিপুৱা আজি একদম ইফালে ফুৰিব আহিলোঁ আৰু আমাৰ গাঁওখন ইফালেও গাঁও আছে ওপৰতো গাঁও আছে ইফালে আৰু ইফালেও গাঁও আছে আৰু ইফালেও গাঁও আছে কিন্তু এনেকুৱা ভালকৈ দেখা নাপায় আৰু ওপৰতে আছে এনেকুৱা পাহাৰ টাইপৰ এনেকুৱা পাহাৰৰ ওপৰত এনেকুৱা ঘৰ থাকে আৰু আমি এতিয়া ইফালে যাইছোঁ পথাৰৰ মাজে যাই আছোঁ আৰু ইফালে নদী আছে আৰু ইফালে যাইছোঁ কি কয় সৰু দেউতা ঘৰলৈ আৰু মই ব্ৰাছ কৰা নাই কলগেট আনিছোঁ আৰু ব্ৰাছ আনিছোঁ হ'ব আৰু তাতে নদীত ব্ৰাছ কৰিম এনেকুৱা নদীতেই ওপৰত ব্ৰাছ কৰিম আৰু বহুত ঠাণ্ডা আৰু পাহাৰৰ বহুত ঠাণ্ডা পানী হয় আৰু পাহাৰত বহুত ঠাণ্ডা ভৈয়ামতকৈ পাহাৰত বেছি ঠাণ্ডা হয় গাইজ আমাৰ সৰু দেউতা ঘৰ নহয় কুবিন হাতৰ ঘৰতে আহিছোঁ এইটো কুবিন মানে তাৰ ঘৰত মাৰা হ'লেই আৰু কিবা ধান আছিল এই পথাৰৰ ধান নহয় এই আৰাত ধান হয় সেইটোৰ কাৰণে সোনকালে এনেকুৱা মাৰা হৈছে আৰু এইটো কুবিন আমাৰ ঘৰৰে হয় জিঠা ল'ৰা হয় আৰু এইটো কি কয় ইয়াৰ নাম হ'ল প্ৰিয়া আৰু ইয়াৰ নাম হ'ল আলামে বাইদে হা তৰা আৰু কি কয় তোৰ নামটো কি নামে বাইদে মেনকা আৰু ইফালে আছে এই লুলিতা আৰু এইটো মানে ঠাণ্ডা চুইটাৰ পিন্ধি আছে চাওক আৰু এইটো প্ৰিয়া তাৰ ঘৰৰ কুবিনৰ ঘৰৰ পৰা আহিলোঁ আৰু এতিয়া আমি ব্ৰাছ কৰিব যাম
আৰু ঠাণ্ডা পানীটো তথাপিও এতিয়া নদীত ব্ৰাছ কৰিব আহিছোঁ আৰু আজি আৰু ঘৰতো পানী আছে কিন্তু এনেই ফুৰিব আহিলোঁ আহি আৰু এতিয়া ব্ৰাছ কৰিম আৰু মুখ তাতো ঘৰতে ব্ৰাছ মুখ ধুম আৰু এতিয়া আমি যাই আছোঁ বিদু আৰু মই না বিদু হা তুমি কি না নাই কি নামি তো গাইজ দুইজন মানুহ লগ পালোঁ তাহাঁতে কি কয় পথাৰত গেছি বোলে ৰাতিপুৱা মানে ধান ল'ব গেছি আৰু বহুত তাহাঁতৰ ঘৰৰ পৰা পথাৰলৈ বহুত দূৰ আছে না সেইটোৰ কাৰণে পথাৰৰ পৰা ধান আনিছে আৰু আপোনালোকে বেয়া নাপাব কাৰণ আমাৰ গাঁৱত সকলোৱে মানে কাৰ্বি হয় সেইটোৰ কাৰণে মই আৰু কাৰ্বি কথা ক'ব লগা হয় আৰু কিছুমান মানুহ অসমীয়া কথা বুজি নাপায় আৰু কিছুমান মানুহ বুজি পায় তথাপিও আৰু কাৰ্বি কথা কয় আৰু মই আৰু কাৰ্বি কথা ক'ব লগা হয় আৰু মানে আজি কাৰ্বি কথা ক'ম আৰু ময়ো সৰু চলিকেইটা তাহাঁতে কি কয় অসমীয়া কথা নাজানে আৰু কাৰ্বি হয় সেইটোৰ কাৰণে তাহাঁতৰ লগতো মই কাৰ্বি কথা পাতিম আৰু সি বিদু সিও অসমীয়া কথা নাজানে না সিও অসমীয়া কথা নাজানে সিও কাৰ্বি হয় আৰু অসমীয়া কথাও জানো অলপ চলপ আৰু কাৰ্বি কথাও জানো অলপ চলপ সমানে আৰু 50-50 ক'ব জানো অলপ চলপ আৰু আজি গাঁৱত আহিছোঁ যেতিয়া কাৰ্বি কথাটো ক'বই লাগিবই আৰু ন কি তো গাইজ বিলি ওলাইছে বিলি এইটো বিলি ওলাইছে এতিয়া ৰাতিপুৱা এতিয়া কিমান বাজিল ৰাতিপুৱা 6:37 হ'ল তথাপিও এনেকুৱা হৈ আছে চাওক আমাৰ পাহাৰ এনেকুৱা আৰু চাওক ওলাইছে আৰু লাহে লাহে এইটো ঝাৰু বাগান ঝাৰু বাগান মানে আমি যে ঘৰ আৰু এনেকুৱা ঝাৰু এতিয়া খোৱা নাই আৰু ওলাব খোৱা নাই এতিয়া খোৱা নাই এতিয়া মই যাই আছোঁ আপোনালোকক দেখুৱাইছোঁ ভালকৈ এইটো হ'ল ঝাৰু বাগান ঝাৰু আৰু বহুত আছে দুনিয়াৰ আমি যে ঘৰ ঝাৰু এইটো আৰু ইয়াৰ পৰা আমি নাযাওঁ আৰু মানে বহুত দূৰ আহিলোঁ না আৰু যেতিয়া আৰু ঠাণ্ডা বহুত আৰু ব্ৰাছো কৰা নাই তিথানৰ পৰা বকি আছিলোঁ ব্ৰাছ কৰিম কিন্তু এতিয়ালৈ ব্ৰাছ কৰিব পৰা নাই আৰু ইফালে ফুৰিব আহিলোঁ আৰু চক লকাই হাত আমাৰ পাহাৰৰ পানী চাফা পানী হয় চাফা ইফালে বহি যাই আছে তো গাইজ এতিয়া মই নদীত ব্ৰাছ কৰিম আৰু ইফালে আছে জুনি মই এতিয়া ব্ৰাছ কৰিম আৰু পানীটো বহুত ঠাণ্ডা পানী হয় তথাপিও মই ব্ৰাছ কৰিম হাই গাইজ কি খবৰ আপোনালোকে সকলোৱে খবৰ ভালনে আমি এতিয়া পথাৰলৈ আহিছোঁ ধান কাটিবা আৰু তো গাইজ মই এতিয়া ধান কাটিম আৰু চাওক